পেডেল মাৰি 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 অ' ভণ্টি চাইকেল চলাই যাওঁ পদূলি এৰি 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 অ' ভণ্টি তোমাৰ ঘৰ পাওঁ পদূলি এই সেইডোখৰ বাদ দিয়া। নমস্কাৰ বন্ধুসকল, জুন্তি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাওক চাইকেল চলাই আহিছোঁ বেংকলৈ। ইউটিউবৰ পইচা বুলি নাভাবিব দেই বেংকলৈ আহিছোঁ বুলি। বেংক পাইছোঁহি আৰু ৰ'ব। আয়ো চাইকেলৰ পাছত নেনামোগে আৰু এইটো চাওক বেংক বন্ধ। SBI বেংকটো যে আজি শনিবাৰ বেংক বন্ধ। খোলা আছিলে মানে আমি আৰু চাইকেল চলাব পাই চখতে গুচি আহিলোঁ নহয়। বেংকটো খোলা আছে আৰু যাওঁ আৰু সময়টো পাৰ হৈ গ'ল, পইচা লিয়াব নোৱাৰিলোঁ। অনুভৱ কেনেকুৱা কৈ দিয়া? বহুত বেয়া। বেয়া যে বিদ্যা হৈছে আৰু ৰাস্তা চাহ খাম। এয়া আমাৰ ৰাস্তা। এইডোখৰ কৈছোঁ নাই, এইডোখৰ যে অকণমান ভালেই ক। ইডোখৰ যে দেখাম কৰিব আপোনালোকক আমাৰ বাৰতি ৰাস্তাটো মানে বেটনী পামৰ ৰাস্তাটো বিৰাট ভাল বুলি যে নেভাবিব আৰু বিৰাট বেয়া। এইফালে আৰু আহি আছোঁ আমি পথাৰৰ মাজে মাজে আলি কাষে কাষে। হাল বাইছে আৰু বোলে মানুহবোৰে নেকি অকণমান অকণমান ক'ৰবাত ক'ৰবাত হাল বাইছে আৰু বাৰিষা হ'ল যে ন। ৰুবলৈ আহিবা? ৰুবলৈ আহিব বোলে। আমাৰ চাওক গাঁওখন মানে আমাৰ ঘৰৰ পৰা অকণমান আঁতৰত আৰু নিজৰে গাঁও যেতিয়া আৰু চাই লওক আমাৰ গাঁওখন কেনেকুৱা। এইফালে পথাৰ, এইফালে নামঘৰ। কৃষ্ণ কৃষ্ণ এয়া গেট। কৃষ্ণ ভগৱান, তোমাক যাওঁতেও কৃষ্ণ কৰি গৈছিলোঁ, বেংকটো বন্ধই কৰি থৈ দিলা। পুখুৰী পুখুৰী মাছ মেলিছে, ইফালেও পুখুৰী ইফালেও পুখুৰী এইফালেও পুখুৰী। মাজে মাজে আমি গৈ আছোঁ আৰু আমি যে ভিডিঅ' বনাই বনাই গৈ আছোঁ আৰু আমি এডোখৰ পাহাৰৰ নিচিনা ওপৰলৈ উঠি গৈছোঁ দেই। এইটো হৈছে বৰজান চাৰিআলি ন। এইফালে কলেজা কৈ দিওঁ সৰুপাম লেখাবালি মালিনী থান যায়। এইফালে যায় আমাৰ ঘৰলৈ, মানে মেইন ৰোডলৈ যায়। ধেমাজি চিলাপথাৰ যায় যে মেইন ৰোডটো সেইফালে এইফালে যায় ন। এইফালে গৈ থাকিলে মানে মেইন ৰোডত পাবগৈ। মই নেজানো নহয় আকৌ, ইমান ধুনীয়া গান বজাই আছে দোকানখনত। এইফালে কচু খেতি কৰিছে। এয়া চব গাছ, এয়া হৈছে ধুন্দুলি খেতি কৰিছে। ঠেকেচ খাইছোঁ, মোৰ কেমেৰাটো ভালকৈ ওলোৱা নাই। এয়া খেতি বাৰিষা দিনত খোৱা শাক পাচলি ধুন্দুলি, জিকা, দাংবডি। কিয় নাজাৰা হে দেখিয়ে গাইছ। এনেকুৱা ৰাস্তাত অহা যে সেইকাৰণে আৰু চাইকেলত উঠি অহা যে ঠেকেচ খাইছোঁ। চাইকেল চলাইছে আমাৰ এইটো ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল ন, ড্ৰাইভাৰ চেঞ্জ হৈ গ'ল। ভালকৈ চলোৱা। এইটো ঝৰ্ণা, গা ধুবলৈ আহিব লাগিব। চুইমিং পুল নাজাৰা দেখিয়ে গাইছ গাইছ। মজা মজা ৰাস্তা, মজা মজা। আইও আগফালে পাননি, পাছফালে তামোলৰ বাৰী। ইমান তামোল লাগিছে তামোলৰ বাৰীখনত। কলবাৰী তামোলৰ বাৰী। চাওক আমাৰ গাঁৱলীয়া পৰিৱেশ এইবোৰে দেখাই থাকিম আৰু আমাৰ যে চেনেলটোত এইবোৰে ওলাই থাকে আৰু তামোলৰ বাৰী, পাণৰ বাৰী, এনেকৈ পথাৰ, এনেকুৱা গেলা গেলা ৰাস্তা। মোৰ চেনেলটো যে এইবোৰে ওলাই থাকে আৰু চেনেলটোত বিদ্যা। এনেকুৱা যে ৰাস্তাটোত আহিবলৈ হ'লে ইমান ধুনীয়া লাগে। পেট বেমাৰীজনীক লৈ আহিব লাগে চাইকেল এখনত, মেডিকেল যাওঁ ব'ল বুলি। মেডিকেলৰ পৰা যে ঘূৰি আহি নেপাবহি আৰু দেই। এখন নদী গাইছ, এখন কি নদী চুমনি? বেয়া নদী।
এখন নাম হেনো বেয়া নদী নেজানো আৰু দেই এইজনীহে কৈছে এখন হেনো বেয়া নদী বোলে ভাল নদীলে বেয়া নদী নে হেৰিয়ে জানে সিহঁতৰ হয় গাঁও বুলি মই আলহীয়ে মই অহানো কেইদিন হৈছে হয় नजारा देखिए गाइस कितना औसम है इस राम এটা খালি কে ৰাখিলো ধেত নেপায় আকৌ দেই টাইস লগা ৰাস্তা দেখি আমাৰ এডোখৰ কি বুলি কয় কাছমাৰি এডোখৰ নাম হৈছে কাছমাৰি পুৰা ড্ৰোনেদি শ্বুট কৰি ভিডিঅ' বনাই যে এনে কি কয় ওপৰলৈ নি যে সেইটো এইডোখৰতে মানে মাছ মাৰিবলৈ আহিলে মানে পানী শুকাই যায় যেতিয়া মানুহবোৰে মাছ মাৰিব আহে তেতিয়া বিৰাট ভাল লাগে এখন মোবাইলত দেখিলে সৰু লাগিছে কিন্তু বহুত ডাঙৰ গাইছ আৰু এইফালে যে ৰ'দ দিছে কিমান দিনৰ মোৰ ৰ'দ দিছে বা মাছ মাৰি আছে সেইফালে মাছ মাৰিছে চাব দেই গাইছ মই দেখাম দেই মনে সেইফালে চাওক মাছ মাৰি আছে মাছ বেয়া নদীত এখন বেয়া নদী ন এখন বেয়া নদীৰ ওচৰতে হাবি আৰু জংঘল বুলি কয় ন বাৰু এতিয়া আকৌ বেয়া ৰ'দ দিছে তাৰমানে এতিয়া আকৌ এইটো চাওক বেলি এতিয়াহে মজা লাগিছে এতিয়া কেমেৰাটো মজা দিছে ন OnePlus কেমেৰাত বনাইছোঁ ভিডিঅ' আমি যে বিৰাট ধুনীয়া আমি যে বিৰাট ধুনীয়া চাইকেল লৈ আহিছোঁ আকৌ বেংকলৈ এখন দলং এইখন দলং বুলি কয় আৰু সেইটো পথাৰৰ মাজত ঘৰ এটা আছে তাৰমানে সেইকাৰণে দলংখন দি দিছে আৰু এইফালেদি যে নদীখনেদি পানী সোমাই আমাৰ যে বিৰাট অশান্তি হয় ন চুমনি বেয়া নদীখন আহি ইয়াত ওলালোহি চাওক এইখন আকৌ বেয়া নদীখন কোনপিনৰ পৰা ঘূৰি কোনপিনে আহিছে বেয়া নদীখন তাৰমানে ক'ব নোৱাৰি কেলেনো ৰঙা হৈ গৈছে মোৰ মোবাইলটো ক'ব নোৱাৰা ভেলিত ওলাইছে যে সেইকাৰণে এইটো হৈছে আমাৰ জিঅ' টাৱাৰটো দেই জিঅ' টাৱাৰটো আমাৰ ঘৰত যে নেটৱৰ্ক নেপায় ইফালে এইখন আছে 2 নং বেতনী পাম প্ৰাথমিক বিদ্যালয় 2 নং বেতনী পাম প্ৰাথমিক বিদ্যালয় কথাবোৰ কওঁতে মোৰ অকণ উল্টা পুল্টা হৈ যায় কাৰণে দুপাৰ কৰিছোঁ আৰু দেই এইফালে তললৈ নামি যায় আমি ওপৰেদি আহি আছোঁ আৰু বেতনী পাম ৰাস্তাটো সেইটো মানে কেঁচা ৰাস্তাটো বিৰাট গেলা তাৰমানে আমি সেইকাৰণে মথাউৰি দি আহিছোঁ এইটো আমি আহি থকাটো মথাউৰিহে আমাৰ মেইন ৰাস্তাটো তলেদি বিৰাট বোকা চাইকেল চলাই বেংকৰ পৰা আহি পাইছিলোহিহে বোকা হেৰি খানা খাবলৈ মানে আমি বিহু কৰিছিলোঁ যে বিহু কৰা খানা খোৱা এটা ভিডিঅ' দিছিলোঁ বাৰু সেইটো বিহুৰ খানা নহয় আৰু আমি টাই আহোম জাচিংফা টাই আহোম বোৱাৰী জেং বিহু দল বুলি আমাৰ দল এটা আছিলে আহোম বিহু কৰিছিলোঁ টাই আহোম জেং বিহু সেইকাৰণে সেইটো খানা আজি খানা খাইছে সেইকাৰণে আহিছোঁ আমি এখন নদী পাৰ হৈছোঁ এই পোৱালিটো বুকু চালৈছে পেহীয়েকে নদীখন দ হৈছে পানী বাঢ়িছিলে যে অথনি যে দেখিছিলে বেয়া নদী কৈ আছিলে যে আমাৰ বন্তি এইখন বেয়া নদী কি নদী বুলি কয় নাজানো সিহঁতি বেয়া নদী বুলি কয় সেইকাৰণে বেয়া নদী বুলিয়ে কৈছোঁ বহুত দ খোৱাত ইয়াত আহি পালোহি আহি পাই নাচ চক ন বেটা আমি এতিয়া ভাত পানী খাই খানা খাই নাচি বাগি ফূৰ্তি কৰি সামৰণি মাৰিছোঁ আৰু ইমানতে মানে ভিডিঅ'টো সামৰণি মাৰিম আৰু এইটো আমাৰ পোৱালিটো বৌভাগৰ পোৱালি হাই কৈ দিওঁ চাই আছেহি এইটো আমাৰ মৰম লগা ভাইটি এটা আছে তোমাৰ নামটো কৈ দিয়া মোৰ নাম জ্যোতিষ দেউৰী ঘৰ চিৰিপানী এয়া মোৰ নতুন ছাবস্ক্ৰাইবাৰ দেই ধুনীয়া হৈছে নৱ ভিডিঅ'বোৰ ভাল লাগে চাই আছোঁ খুব ধুনীয়া কৰিছে আপোনালোকে আশীৰ্বাদ কৰিব নৱ যাতে আৰু ধুনীয়া ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াই দিব পাৰে তাৰে আপোনালোকৰ আগত কামনা কৰিছে আপোনালোকে খুব ধুনীয়া মৰম কৰিব ধুনীয়া ভিডিঅ' দি থাকিব আপোনালোকে ধুনীয়া লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব
চেনেলটো আপোনালোকে নতুন নতুন শিকিছে নহ'ব নতুনকৈ যাতে শিকিছোঁ আপোনালোকে আমি গাঁৱলীয়া মানুহ যে গাঁৱৰ পৰিৱেশবোৰকে দেখাম আৰু তাকে আমি গাঁৱত কেনেকৈ থাকোঁ আমাৰ গাঁওখন কেনেকুৱা সেইবোৰে দেখাম ভাইটি তোমালৈ বহুত 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 ধন্যবাদ আৰু এইফালে আছে আমাৰ এইজন ভাইটি আৰু ভাইটিৰ লগৰ হয় তোমাৰ অঁ ভাইটিও চিপানী এয়া দেহা মাক আহিছে দেহা মাক এইজনী মাক এইহে নেকি মই আপুনি বুলি মোৰ পোৱালি সেইটো খানা খাই আমি ঘৰলৈ বহুতো যাব লাগিব যে সেইকাৰণে এতিয়া ভিডিঅ'টো সামৰোঁ আৰু কাইলৈ ভিডিঅ'টো পাব আজি কেইটা বাজিলে চাই দিয়া হয়নি 8টামান বাজিলে ন 8টা বাজি গ'ল এতিয়া বহুত ৰাতি হ'ল সেইকাৰণে ঘৰলৈ যাওঁ শুভৰাত্ৰি গুড নাইট